বম্বেত একদম পিক টাইমত মই বম্বে এৰি থৈ গুচি আহিছোঁ ফটকৈ মই মন কৰিলোঁ যে অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিটো একদম এনেকুৱা হৈ গ'ল হঠাৎ কোনো মানে ইমান ধুনীয়াকৈ উঠি আহি হঠাৎ এনেকুৱা এটা ড্ৰপ মই বোলে যি হয় হওক এখন ডাঙৰ চিনেমা কৰোঁ ডাঙৰ একদম ফুল কমাৰ্চিয়েল চিনেমা এৱাৰ্ড ফেৱাৰ্ড নহয় কোনো কেছ নাই এইবিলাক ডাঙৰ এখন কমাৰ্চিয়েল চিনেমা কৰোঁ চকচকীয়া চিনেমা মানুহে চাই যাতে উকিয়াব পাৰে হলত মিছন চাইনা বনাই দিলোঁ যিমান পইচা আছিলে চব লগাই দিছিলোঁ চবে কৈছিলে পইচা ঘূৰি নাহে মোৰ কিন্তু মই একদম হায়েষ্ট কালেকশ্যন কৰিছোঁ এতিয়ালৈকে অলমষ্ট 9 কোটি টকা যদিও 9 কোটি মোৰ ওচৰলৈ অহা নাই বাৰু তাৰে আধাতকৈ বেছি পইচা বেলেগে লৈ যায় গভৰ্ণমেণ্টে লৈ যায় হলে লৈ যায় টেক্স ৰিটাৰ্ণ নাপাওঁ আমি তথাপি মই লাভত আছোঁ মই 3 কোটি খৰচ কৰিছিলোঁ মই 1 কোটিমান টকা আমি লাভত পালোঁ আমি তাৰপিছত কাঞ্চনজংঘা কৰিলোঁ কাঞ্চনজংঘা 8 কোটিমান টকা বিজনেছ কৰিছে তাৰপিছত ৰত্নাকৰ আহিলে ৰত্নাকৰ মই প্ৰমোশ্যনটো মই হেল্প কৰি দিছোঁ এই বৰ ধুনীয়া এটা সময় আহিছিলে মানে